নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু যাৰ যাৰ বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয়। মানে গাইজ এইটো ভিডিঅ' বনোৱাৰ কাৰণ হৈছে থাম্বনেইল চাই গমেই পাইছে কি কাৰণ। মানে মই নাই এখনত আমাৰ এখান আছে, মানে আমাৰে আৰু গাইছে আপোনালোকৰ চবৰে আৰু মানে শ্বৰ্ট ফিল্ম অসুৰ নামৰ এখন গাইজ আমি আপলোড কৰিছোঁ। সেয়া কোনটো চেনেলত গৈছে, কি দিছোঁ কি দিয়া নাই অলপমান চাই লওক। আৰু আমাৰ কলতেটা বহি আছে ইয়াতে। তো গাইছ মানে কি চিপছ কি লাগছি বলি গেছে। তো তুমি কিবা করছি তো আকছো আৰু চাই লওঁ কি ঘূৰি গাইছ। গাইছ আপোনালোকে চাব পাৰে নেটৰ স্পীডে নাই গাইছ। এইটো আমাৰ চেনেল আপোনালোকে চাই থাকক, লগতো 15 মিনিটছ আৰু আপোনালোকে অলপমান চাই লওক বাৰু। অলপমান প্লে কৰি দিছোঁ, আপোনালোকে চাই লওক। কপি আপোনালোকে গাইছ অলপমান মৰম কৰিব আৰু মৰম কৰিব গাইছ। মোক বুলি নহয় গাইছ, চবকে মৰম কৰক। অকল মোক ক'লে কি হ'ব, ইটোকো মৰম কৰক, মোৰ চেনেলকো মৰম কৰক। মোৰ চেনেল গাইছ বেছি নালাগে আৰু ছাবস্ক্ৰাইবাৰ। চলো বসে কাম তো দিবা দিছি গয়া বসে ভিডিও তো করবা দিছি, তো ভিডিও তো করবি না, ভিডিও তো করি ডাইরেক্ট ইন্টারনেটে দিয়ে দিবি আর বসে তো সেন্ড করবি ওতে দেখ। কোনটো চেনেলত দিছোঁ আপোনালোকে গমেই পাইছে। মই বাৰু ডিছক্ৰিপশ্যনত দি থৈ দিম আৰু তাতো দিয়া থাকিব 15 মিনিটছ বুলি। আৰু ভিডিঅ' লিংকটো গাইছ দিয়া থাকিব, আপোনালোকে চাব, অলপ শ্বেয়াৰ কৰি দিব আৰু গাইছ ছাপোৰ্ট কৰক। এটা নহ'লে এটাতো ছাকচেছ হওক, হয় নহয়? হয় নহয় মানে কি আৰু গাইছ, সেইটো শ্বৰ্ট ফিল্ম গাইছ এটা ভিডিঅ'ত আপোনালোকে বহুত মৰম কৰিছে। 9.5K আহিছে ভিউজ সেইটোত। এখন কি উপহাৰ নামৰ হেৰিখনত আৰু এখনতো জানো আহে এইখিনিয়াত। এইটো গাইছ 3 নম্বৰ ভিডিঅ' আপোনালোকে চাওক। আৰু এটা হেৰি হৈ আছে, এডিটিং হৈ আছে নে কি সেইটো গাইছ পৰদিনা আহি যাব। তো আপোনালোকে এইটো চাই লওক, তাৰপিছত আৰু নেক্সট এটা আহি আছে।